আজি পোহৰৰ উৎসৱ দীপাৱলী আৰু দীপাৱলী উপলক্ষে এয়া সন্ধিয়া সময়ত আমাৰ জানুৱাৰী এই ধৰণে চাকি জ্বলালে গোসাঁই থাপনাত আৰু এই ধৰণে সাজি কাচি কুৰ্তা পায়জামা পিন্ধি চাকি জ্বলালে আৰু এয়া হাতত লাইটাৰ লৈ আৰু এই ধৰণে গোটেই ঘৰটো আচলতে পোহৰাই তোলাৰ চেষ্টা কৰিছে। এই ধৰণে চাকিবিলাক আচলতে এনেধৰণে জ্বলালে আৰু সন্ধিয়া আচলতে পোহৰৰ উৎসৱ এই ধৰণে লাইটিঙৰ যি ঘৰবিলাকত লগোৱা হয় আৰু সেই পোহৰে আচলতে সঁচাকৈয়ে খুব এক ভাল লগা এটা পৰিৱেশ আৰু এই প্ৰক্ৰিয়াটো আচলতে জানো আচলতে কৰি খুব ভাল পায় আৰু সেইকাৰণে নিজেই আচলতে এই কামবিলাক কৰে। আৰু এয়া চব সৰু সৰু লাইট আনি এই ধৰণে আমাৰ বিল্ডিঙত লগোৱা হৈছে আৰু এই ছাইডৰ বিল্ডিঙতো লগাইছে এই ধৰণে আৰু এনেকৈ ধৰণে গোটেই ঘৰটো আচলতে আজি পোহৰাই তুলিবলৈ চেষ্টা কৰা হৈছে, যিহেতু পোহৰৰ উৎসৱ বুলি কোৱা হয় দীপাৱলী। আৰু এইটো কেনেকুৱা লাগিছে বাৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন। এয়া চাওক এনেধৰণে গোটেই